এভৰিৱান কি কৰি আছে সকলোৱে কালি মই ঘৰলৈ আহিলোঁ গাটো বৰ ঠিক নাই আৰু এতিয়া 5 মানেই বাজিলে দুপৰীয়া ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক এটা ৰেচিপি দেখাম এতিয়া আমি আগফালে বহি আছোঁ আৰু তেন্তে ষ্টাৰ্ট কৰোঁ ব্লগটো আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ' চাই যাব। হেল্ল' ফ্ৰেণ্ডছ, মই আজি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু মই আছোঁ এতিয়া কেপচিকাম ছিঙিবলৈ আহিছোঁ আৰু আপোনালোকক দেখাই থাকিম, চাই যাব। এয়া মই ছিঙিছোঁ কেপচিকাম, জলকীয়া আৰু এইখন এয়া কেপচিকাম লাগি আছে এইফালে জলকীয়া লাগি আছে। বলক বনাওঁগে। এতিয়া মই এটা চচপেন পাতিছোঁ, চচপেনটোত এতিয়া মই পানী গৰম কৰিম আৰু পানী মেক্ৰণিখিনি চাই দিব আৰু মই দিম ½ লিটাৰতকৈ অলপ কম দিম আৰু মেক্ৰণিখিনি যিহেতু মোৰ অলপ বেছি আছে সেইকাৰণে দি দিছোঁ পানী, পিছত আৰু অলপ এড কৰি দিম। পানী দিলোঁ এটা চচত আৰু এতিয়া মই মেক্ৰণিখিনি দি দিম। মেক্ৰণিখিনি যিহেতু টান হয় বহুত, এইখিনি কোমল হ'ব লাগিব, ভালকৈ সিজাব লাগিব অলপ দেৰি। ইয়াতে অলপ 1 চামুচৰ ৰিফাইন তেল দিব লাগিব। ৰিফাইন এচামুচ দিলে অলপ মেক্ৰণিখিনি অলপ ভাল হয়, এটা এটা হৈ যায় আৰু এইখিনি অলপ সময় বইল কৰিম। এয়া মেক্ৰণিখিনি 50% হৈছেগৈ আৰু বহুত বেছিকৈও সিজাই দিব লাগে। এনেদৰে ভাঙি চাব লাগে, তেতিয়া কোমল হ'লে মেক্ৰণিখিনি হৈ গ'ল বুলি গম পাওঁ। হৈছে, এতিয়া মই এইখিনি নমাই দিম। মেক্ৰণি হৈ গ'ল মোৰ, এতিয়া শিকি দিম। বহুত বেছি গৰম হৈ আছে সেইকাৰণে মই ঠাণ্ডা পানী অলপ দি দিছোঁ ইয়াৰ ওপৰত। মই ৰেডি কৰি থৈছোঁ নহৰু, আদা, জলকীয়া, পিঁয়াজ, বিলাহী ঘৰ আৰু এইখিনি কেপচিকাম। মোৰ কেৰাহীত তেল গৰম হ'ল, প্ৰথমতে মই নহৰুখিনি দি ল'ম। তাৰপাছত পিঁয়াজ, এতিয়া কেপচিকামখিনি অলপ লৰাই লওঁ এইখিনি। তাৰপাছত এতিয়া কেপচিকামখিনি দিম। আৰু এতিয়া দিম বিলাহী। এইখিনি ভালদৰে সিজিবলৈ দিম। এতিয়া অলপমান হালধি গুড়ি দিম। জোখৰমতে নিমখ। এইখিনি অলপ সিজি হ'লে মেক্ৰণিখিনি মই ইয়াত দিম। হৈছে আৰু এতিয়া মই ইয়াতে দিম মছলা, ধনিয়া গুড়ি অলপ দিম,
কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ আৰু জিৰা অলপ দি দিওঁ, জিৰা গুড়ি। তাৰপাছত এতিয়া মিট মছলা অলপ দি দিওঁ। ধুনীয়া কালাৰ আহি গৈছে আৰু এতিয়া মই ইয়াতে মেক্ৰণিখিনি দি দিম। কি বনাইছোঁ মই খাবলৈ নহয়, ল'ৰাটো আৰু মুনুৱে খাব, সেই সিহঁতৰ দুটালে বনাই আছোঁ। একদম ধুনীয়া হৈ গৈছে কালাৰটো। আমি খাম আৰু দুখ লাগিছে নাই বাৰু আপোনালোকৰ? মোৰ কিন্তু দেখি খাওঁ খাওঁ লাগিছে, অলপ টেষ্ট কৰিম আৰু অলপ দেৰি এনেকৈ লৰাই থাকিব লাগিব, তাৰপিছত এইখিনি হৈ যাব। এইফালে খাবলৈ ৰখি আছে, এইটো এটা লুকাইছে, এইটো ভোক লাগিছে। এয়া মোৰ মেক্ৰণি ৰেডি হৈ গ'ল। এতিয়া ইয়াত সজাই দিওঁ। ধুনীয়া হৈছেনে বাৰু ফ্ৰেণ্ডছ? খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? এতিয়া আমি খাওঁহে আৰু দেই। চচটো দিলতে ভাল লাগিছে। কেনেকুৱা লাগিছে খাই? আল্টি। তই খা আকৌ। খা খা, জল্দি খা। কেনেকুৱা লাগিছে ক, কমেণ্ট কৰ। ভালকৈ বইল নহ'ল। তই তোৰ মুখখন দেখুওৱা নাই মই। নক'বা আকৌ ভালকৈ বইল নহ'ল। কেনেকুৱা? ভাল লাগিছেনে? খাইছোঁ আৰু খাবলৈ। হ'ব হ'ব, এনেকৈ খাইছা। খাই বৈ আহিলোঁ আৰু খাবলৈ কিন্তু সঁচাকৈ ভাল হৈছিলে। আৰু লগত যদি চিকেন থকা হ'লে আৰু বেছি ভাল হ'লহেঁতেন খাবলৈ। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাব, ৰেচিপিটো কেনেকুৱা হ'ল জনাব, কেনেকুৱা পালে চাই। আৰু মোৰ চেনেলত আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, মোৰ যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু আজিলৈ বাই বাই, আকৌ লগ পাম।